আমাৰ মথাউৰিটো ভাঙি লৈ যায় ৰাইজৰ যথেষ্ট অসুবিধা হৈছে মই মথাউৰিটো চাব আহিছিলোঁ আমাৰ মন্ত্ৰী অশোক সিংহাল নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশীও আছে আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে তাকো চালোঁ আৰু ভৱিষ্যতে এই মথাউৰিটো শক্তিশালী কৰি নিৰ্মাণ কৰাৰ বিষয়েও আমি আলোচনা কৰিছোঁ আজি কিছু বছৰ বানত যি বিধ্বস্ত যিসকল পৰিয়াল ফেমিলি যিসকল খেতিয়ক বহু আধি কৰিছে বহুতে খেতি তেওঁলোকৰ যিমানখিনি পাৰোঁ চৰকাৰী নিয়ম নীতিও আছে আৰু যিমান আমি এক্সট্ৰাকৈ পাৰোঁ আমি যিমান পাৰোঁ ক্ষতিগ্ৰস্ত পৰিয়ালক সহায় কৰোঁ কিছু বছৰ আগত আপোনাৰ ইয়াৰ ফুটটো সলাই বেলেগ ফালে গৈছে ইয়াৰ মূল কাৰণ যিখিনি ফলন অসমতে হৈছে বিদেশী অঞ্চলত বিদেশীসকলক সুধিব কি হৈছে